মাই ইউটিউব চেনেল অসমীয়া ছোৱালী ভাগ্য। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। মই আজি লখিমপুৰলৈ আহিছিলোঁ এটা বিশেষ কামৰ কাৰণে, আৰু এতিয়া ছোৱালীক লৈ গান্ধী পাৰ্কত সোমালোঁ আৰু আপোনালোককো কিছু দেখাওঁ বুলি লৈছোঁ। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ছোৱালীয়ে খেলি আছে, এইফালে জোলনা পাই ইমান ভাল পাইছে। চাওঁ এতিয়া এইফালে হাই কৈ দিয়া, হাই হাই। এয়া ছোৱালী খেলি আছে, বহুত বেছি ভাল পাইছে, হাঁহি দিয়া। অ'কে, ভাল লাগিছেনে? এতিয়া ভাল লাগিছেনে জোলনাত উঠি? ভাল লাগিছেনে? বহুত বেছি ভাল পাইছে তাইৰ লগতে ময়ো আৰু অলপ বেয়া জোলনা খেলিছোঁ। তাই খেলি আছে। জীয়েকৰ লগত বাপেকেও দেখিছে শৈশৱৰ কিছু কথা মনত পৰি আকৌ এবাৰ এয়া জোলনা খেলি আছে। এয়া ছোৱালীৰ লগত জোলনা খেলি সৰুকালৰ কথা মনত পেলাইছে আৰু ইয়াত দেখিছেনে? এয়া ল'ৰা ছোৱালীবোৰে খেলি আছে, দেখিছেনে? ইমান ধুনীয়া মুক্ত পৰিৱেশ। টাউনৰ ব্যস্ততা ভৰা যান জঁটৰ মাজত তেওঁলোকে এনেকুৱা এটা ঠাই পাই বহুত বেছি ভাল পাইছে। সকলো মুক্ত মনেৰে খেলি আছে। লকডাউনত ঘৰতে সোমাই সোমাই সকলো মনবোৰ বেয়া হৈ গৈছে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ লগতে আমাৰো। গতিকে অলপ ওলাই আহিছোঁ। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া। আপোনালোকে নিশ্চয় শুনিছে ল'ৰা ছোৱালীবোৰে কিমান ধুনীয়াকৈ ফূৰ্তি কৰি আছে, এনজয় কৰি আছে, মাক দেউতাকৰ লগত আহিছে। চাউণ্ডবোৰ শুনিছে কিমান ধুনীয়াকৈ খেলি আছে তেওঁলোকে। মই এটা ধুনীয়া বস্তু দেখালোঁ, ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে নহয়, বহুত বেছি ভাল লাগিছে। এই পিছফালে চাওকচোন ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে, দেখিছেনে? ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। আৰু এইফালে চাব দেই, মই আপোনালোকক এটা ইমান ধুনীয়াকৈ ফুলি আছে, ইমান সুন্দৰ পৰিৱেশ। কেমেৰাত মই বেক কেমেৰাত দেখাই দিম আপোনালোকক। চাওকচোন আপোনালোকক কিছু কিছু অংশ দেখাবলৈ চেষ্টা কৰিছোঁ। ছোৱালী আছে গতিকে ইমান দেখাব পৰা নাই আপোনালোকক, ছোৱালী খেলাত ব্যস্ত হৈ আছে। গতিকে আপোনালোকক মই অকলে আহি পেলাই ভিতৰৰ কিছু অংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওকচোন, আপোনালোকো আহিব নিশ্চয়। আপোনালোকে লখিমপুৰত থকাসকলে নিশ্চয় আহিছে, হ'লেও আপোনালোকক আহিছোঁ যেতিয়া অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইজোপা চাওকচোন ইমান ধুনীয়াকৈ কাটি থৈছে, ইমান ধুনীয়া লাগিছে। চাওকচোন ইমান ধুনীয়া লাগিছে। মই এইবোৰ বহুত বেছি ভাল পাওঁ। আপোনালোকে ভাল পায়নে বাৰু জনাবচোন। বহুত বেছি ভাল পাওঁ এনেকৈ। ইমান ধুনীয়াকৈ কাটিং কৰি থৈছে, বহুত বেছি ভাল লাগিছে। চাওকচোন
সেউজীয়া ভাল পোৱা মানুহ, গতিকে মই সেউজীয়াবোৰ দেখি বহুত বেছি ভাল পাইছোঁ আৰু মানে আপোনালোকেও নিশ্চয় ভাল পাইছে। চাওকচোন ইমান ধুনীয়া, ইমান ধুনীয়া ইয়াত দিছেনে ফুলবোৰে, সেউজীয়াবোৰে যে আমাৰ কিমান সৌন্দৰ্যতা বজাই ৰাখিছে, আমাৰ পৃথিৱীখন সৌন্দৰ্য কৰি ৰাখিছে, তাৰে আপোনালোকক দেখাইছে। চাওকচোন সেইটোৱে আনিছোঁ। এয়া দেউতাক গৈছে তাইৰ কাৰণে গৰম চোলা আনিবৰ কাৰণে, কাৰণ তাই ইয়াৰ পৰা নাযায় আৰু গধূলিও হৈ আহিছে, গতিকে ঠাণ্ডা হৈছে, ঠাণ্ডা পৰিছে যিহেতু, গতিকে চুৱেটাৰ আনিব গৈছে। আৰু এইফালে তাই খেলি আছে অকলে, দেখিছে তাইক আজি কাকো নালাগে, মানে অকল খেলিয়ে আছে। Hi, ready? Cái nào? Wow, đuổi kìa. সন্ধ্যা হৈ আহিছে, কিন্তু সিহঁত দুটাৰ ইমান উৎপাত দেখিছিলে, সিহঁতে ইমান বেছি ফূৰ্তি পাইছে, মানে ইয়াৰ পৰা যাবলৈ মন কৰা নাই। চাওকচোন সিহঁত দুটালৈ ফটো মৰা নহ'ল নেকি? আমাৰ ইয়াতে বহুত ৰাতি হৈ গ'ল আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ। আজিৰ ব্লগটো এনেদৰে সামৰণি মাৰিছোঁ। আৰু যদি ব্লগটো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ৰাখোঁ, বাই বাই।